চেষ্টা কৰিছিলোঁ আৰু কথা সুৰ কৰি দাদাৰ ওচৰত মই 2021 লৈ গৈছিলোঁ। মই নথকা অনুভৱ যিদিনা হ'ব তোমাৰ, সিদিনা অশ্ৰু নিগৰিবনে কোৱা। যেতিয়া দাদাই দুলাইনমান গানটো গালে, তেতিয়া দাদাই অনুভৱ কৰিলে যে গোটেই গানৰ কনচেপ্টটোৱে দেখোন মোৰ ওপৰত। আৰু দাদাই তেতিয়া ডাবিং নকৰি কান্দি, প্ৰথমবাৰ দেখিছোঁ দাদাক চকুপানী ওলোৱা, কান্দি কিনে দাদাই গুচি গ'ল বাহিৰলৈ আৰু গানটো ডাবিং কৰা নহ'ল। আৰু তই মোক বহুত কন্দুৱাই দিলি, কিন্তু দাদাই মোক কৈছিলে যে গানটো শুনিছা, তই মোক বহুত কন্দুৱালি কিন্তু বুলি কৈছে। আবেগ অনুভূতি বুজাব নোৱাৰি কান্দিছো তোমাক বিচাৰি। দাদাই চিধাই গৰমাই ধৰিলে মোক, গৰমাই ধৰি কিনে তই এতিয়া কি কৰি আছ? মই ক'লো দাদা মই চাকৰি পালোঁ নহয়। কিহত? ডিফেন্সত। দাদাই ৰখাই নাই, ইমান ফূৰ্তি তাৰমানে। দাদাই হাতত ধৰি ভিতৰলৈ লৈ গৈছে, লগৰ কেইজনক চিনাকি কৰিছে, চাহ তাৰ নাম আকাশ, সি আজি ৰিয়েল ফাইটাৰ আকাশ হৈ মোৰ ওচৰত আহিছে।